হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ চাগে ভালে। তো আমাৰো ভালেই খবৰ, বেয়া নহয়। যিহেতু নতুন বছৰ চলি আছে, খবৰ বেয়া নহ'ব। আৰু এতিয়া ডিউটিলৈ যাবলৈ ওলাইছোঁ মানে ডিউটি যাব ওলালোৱে। ভাত পানী খালোঁ, খাই লৈ এতিয়া ৰেডি ডিউটিত যাওঁ আৰু এতিয়া। আৰু মনটো অলপ বেয়া গাইছ, কাৰণ যিহেতু কালি চিৰিয়াখানা চাবলৈ গৈছিলোঁ, আপোনালোকে ভিডিঅ' পাইছে। তো 4:30 বজাত সিহঁতৰ টিকট কাউণ্টাৰ বন্ধ হয়, ৱেবছাইট খুলি নিদিয়ে, ৱেবছাইট বন্ধ ৰাখে। নেক্সট ভাবিছোঁ নেক্সট যাব লাগিব আৰু সেইটোৱে। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ডিউটিলৈ ওলাই আহিলোঁ বৰ্তমান। আৰু এইখন হৈছে ছাৰজনৰ চাইকেল, এইখন ব্যৱহাৰ নকৰে ভালকৈ। আৰু এইটো হৈছে 3rd ফ্ল'ৰ। এইটো এটা ঘৰ, মানে ফ্লেট। এইটো এটা ফ্লেট, আৰু এইটো এটা ফ্লেট। আৰু এইখন হৈছে লিফ্ট অহা যোৱা কৰিব পাৰে, মানুহবিলাকে অহা যোৱা কৰে। আৰু দেখুৱাইছোঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ দেখা পাব। আৰু এইটো হৈছে ঘৰ, এইটো হৈছে ডিউটি এজন নাই বৰ্তমান, ওলাই গৈছে মেমজন। এইটো এটা আৰু দেখুৱাই আছোঁ। এতিয়া 1st ফ্ল'ৰ দেখুৱাম আপোনালোকক। আছে 1st ফ্ল'ৰ, 3টা ফ্লেট। এতিয়া বৰ্তমান নাই, মানুহবিলাক ওলাই গৈছে। আৰু এতিয়া দেখুৱাম আপোনাৰ মোৰ চাই কিনি ডিউটি কৰোঁ, গৈ থাকোঁ আৰু গাড়ীবিলাক দেখুৱাম। চাই থাকক আপোনালোকে। বৰ্তমান ওলাই যোৱা নাই, গাড়ী লৈ গৈছে। এদিন ওলাই যায়, ওলাই নাযায়। স্কুটি বাইকবিলাক আছে আৰু ডিউটিবিলাক ঠাইত হৈছে এইখিনি। এইখন হৈছে আমাৰ মেইন গেটখন। ৰ'দৰ কাৰণে এইফালে বহিছোঁ, ঠাণ্ডা যিহেতু। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিল। তো আজিলৈ আহিছোঁ গাইছ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।